হামিলুদ্দিন নিরক্ষর কবি ঘরমোর গুনিয়ালগুড়ি জেলা বৰপেটা অসম। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ শিৰোনাম হাই চৰকাৰ। অসম দেশখন কোনোবাই খণ্ড বিখণ্ডিত কৰিব বিচাৰে। সাৱধান হোৱা নৰদমসকল, পৃথিৱীতে এতিয়াও দেশ প্ৰেমিক মানুহ জীয়াই আছে। সাম্প্ৰদায়িক আৰু গাদীৰ অহংকাৰত মানুহৰ জীৱনৰ মূল্যতকৈ জীৱ জন্তুৰ দাম বঢ়াই দিলে। মূল্য বৃদ্ধিত আঘাত পালে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিজেপি চৰকাৰে। ভাৰতবৰ্ষৰ কালা টকা ছুইজাৰলেণ্ডত গ'লে নিৰ্বাচনৰ সময়তে দম ফালি মাৰিছিলে। এটকাও ঘূৰাই আনিব নোৱাৰিলে মোদী চৰকাৰে। সন্মুখত আকৌ আহিব নিৰ্বাচন, লেখক লেখিকাই হাতত তুলি ল'ব কলম, ভাঙি ছিঙি চুৰমাৰ কৰি দিব ৰাজনীতিৰ বাতাবৰণ। মই হীৰাবৰখনৰ পানী নহওঁ, মোক কোনোবাই বাংলা দেখি ক'লে মই দুৰ্বল হৈ যাম। অসম দেশৰ কাৰণে তেজ দিহৰ মই আগবাঢ়ি যাম।